মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালৈ। আমি যেন আকৌ 90 দশকৰ সেই জুবিন গাৰ্গক ৰিটাৰ্ণ পাইছোঁ, যি জুবিন গাৰ্গক আমি সকলোৱে অতি ভাল পাইছিলোঁ, আদৰি লৈছিলোঁ, যি জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমোদটো হৈ পৰিছিল। আকৌ যেন আমি 90 দশকৰ সেই জুবিন গাৰ্গক ৰিটাৰ্ণ পাইছোঁ। যিমানেই সমালোচনা নকৰক কিয় বা যিমানেই জুবিন গাৰ্গক লৈ আপুনি আলোচনা নকৰক কিয়, জুবিন গাৰ্গটো জুবিন গাৰ্গেই। অনিল কাজীৰ জুবিনদাৰ এইখিনি কথা। মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালৈ। তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ, গেটবিলাক চব তলা মৰা, কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ, নাগালোঁ। আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই, সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ।